কালেকশ্যন আহিছে আৰু অহাৰ লগে লগে নাই তাৰ বাবে পুৰা ধামাকা অফাৰ দিবৰ কাৰণে খুব ধুনীয়া কাপোৰ আপোনালোকৰ কাৰণে আনিছোঁ একেবাৰে ধুনীয়া ধুনীয়া পিয়'ৰ কটনৰ মেখেলা চাদৰ আৰু আজি পুৰা অফাৰ প্ৰাইজত আপোনালোকে ল'ব পাৰিব এয়া চাওক কালাৰবিলাক কি ধুনীয়া ধুনীয়া কালাৰ আছে ব্লেক আহিছে ৰেড আহিছে তাৰপিছত আপোনাৰ পিংক আহিছে তাৰপিছত আৰু এই গ্ৰীণ কালাৰ তাৰপাছত নেক্সট আপোনাৰ এইবিলাক সকলোবিলাক কালাৰ পাই যাব এইবিলাক খুব ধুনীয়া ধুনীয়া কালাৰ আহিছে চাই যাব আপোনালোকে আৰু আপোনালোকে যদি ভাবিছে এইবিলাক কাপোৰ কি কাপোৰ তেতিয়াহ'লে কৈ দিওঁ এইবিলাক একেবাৰে পিয়'ৰ কটন ছয়পত্তি মেখেলা চাদৰ বুলি কোৱা হয় আগতে আমি এয়া কাপোৰ বহুত চেল কৰিছোঁ প্ৰায় এয়া কাপোৰ 1-2 বছৰৰ পিছতহে আমি আনিলোঁ কাৰণ ইমান অৰ্ডাৰ আহি আছে এইকেইদিন খালি এনেকুৱা কাপোৰে লাগে বুলি কৈ আছে মাত্ৰ 50 গৰাকীহে এই অফাৰটো ল'ব পাৰিব আৰু যদি বিচাৰে বাৰু পাব কিন্তু লাহেকৈ পাব গতিকে আপুনিও যদি 50 গৰাকীৰ ভিতৰত হ'ব বিচাৰিছে অফাৰ প্ৰাইচত এয়া কাপোৰ ল'ম বুলি তেতিয়াহ'লে ভিডিঅ'টো সোনকালে চাব আৰু এয়া চাব প্ৰথমযোৰ ব্লেকতে আৰম্ভ কৰিছোঁ এয়া চাওক কিমান ধুনীয়া হয় এইযোৰ আপোনাৰ ব্লেক কালাৰ হ'ব এয়া আপোনাৰ পিংক কালাৰ বুটাৰ কাম কৰা আছে চাওকচোন কিমান ধুনীয়া কাপোৰযোৰ আৰু কাপোৰযোৰ একেবাৰে যথেষ্ট কোমল হয় পিয়'ৰ কটনত থাকিব এয়া দেই আপোনাৰ চাদৰখন মই সম্পূৰ্ণ খুলি দেখাইছোঁ এয়া যেতিয়া ৰেডি টু ৱেৰ কৰিব বহুত ভাল লাগিব এইকেইটা ছাইড পটি এয়া চাওকচোন ছাইড পটিকেইটা এনেকৈ লগাই দিলে কি উজ্জ্বল লাগিব কাপোৰযোৰ ছাইড পটিকেইটা এইকেইটা হ'ব আৰু এই কাপোৰযোৰ মানে একে বহুত বয়োজ্যেষ্ঠ বাইদেউসকলেও পিন্ধিব পাৰিব কাৰণ ইমান কোমল হয় কাপোৰটো এয়া আপোনাৰ ছাইড পটি ব্লাউজ পিচ আৰু লগতে এইখন হৈছে মেখেলা আৰু এয়া কাপোৰ আমি ছয়পত্তি মেখেলা চাদৰ বুলি কওঁ পিয়'ৰ কটনত হয় আৰু পুৰা অফাৰ চলি আছে আজি মাত্ৰ আপোনালোকে এই কাপোৰযোৰ লাভ কৰিব 850 টকাত এইযোৰ চাব এইযোৰ আছে ৰেডত হোৱাইট বুটাৰ কাম কৰা চাওক কি ধুনীয়া কাপোৰযোৰ আৰু এয়া চাদৰখন আৰু এইখন হৈছে এয়া মেখেলাৰ বুটা পুৰা ওপৰলৈকে কাম কৰা থাকিব আৰু এয়া হৈছে আপোনাৰ ছাইড পটি আৰু ব্লাউজ পিচ এইযোৰ চাব এইযোৰ আপোনাৰ মেহেন্দি কালাৰত হোৱাইট বুটাৰ কাম কৰা এনেকুৱা থাকিব কালাৰটো বহুত ভাল লাগিব পিন্ধিলে আৰু এয়া আপোনাৰ মেখেলাখন হ'ব আৰু লগতে এয়া ছাইড পটি আৰু ব্লাউজ পিচ থাকিব চাব এইযোৰ আপোনাৰ পুৰা ক'লাত ৰঙা চাওকচোন ক'লাত ৰঙা পিন্ধিলে এনেও ভাল লাগে এয়া চাব চাদৰখন আৰু এখন মেখেলাখন আৰু লগতে এয়া চাওকচোন ছাইড পটিবিলাকো ডাঙৰ ডাঙৰ থাকিব এইযোৰটো চাব এইযোৰ ৰেডত গ্ৰীণ বুটাৰ কাম কৰা থাকিব এয়া এযোৰ চাবচোন এইযোৰ বহুত ধুনীয়া হয় এইযোৰ পিংকত আপোনাৰ ব্লু বুটাৰ কাম কৰা থাকিব এয়া চাদৰ লগতে মেখেলা আৰু এয়া হৈছে ছাইড পটি যদি আপোনালোকৰ ভাল লাগিছে অৰ্ডাৰ কৰিব বিচাৰিলে এতিয়া আপোনালোকে আমাৰ ৱেবছাইট diamo.com আপোনালোকে সোনকালে চাই অৰ্ডাৰ কৰক আৰু লগতে যদি তাতে অৰ্ডাৰ কৰিবলৈ অসুবিধা তেতিয়াহ'লে স্ক্ৰীনত মই হোৱাটছআপ নাম্বাৰ দিছোঁ এই নাম্বাৰটোতো আপোনালোকে বুকিং কৰিব পাৰিব আৰু 850 টকাত আপোনালোকে এয়া অফাৰ প্ৰাইজত পাব পাৰিব